আজি ৰাতিপুৱা শুই উঠিলোঁ উঠাৰ পিছতে হোটেলতে আছোঁ এতিয়া আমি হোটেলখন এৰিম আৰু এতিয়া আমি ব্ৰেকফাষ্ট খাবলৈ যাওঁ তলত তাৰপিছত গৈ থাকিম আৰু লাহে লাহে ঘৰলৈ কামটোতো হৈ গ'ল চব কাম আৰু যিমান কাম কৰিবলগীয়া আছে চব হৈ গ'ল আমি এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ লাহে লাহে তলত আমি এতিয়া ব্ৰেকফাষ্ট খাব যাওঁ কমপ্লিমেণ্টাৰী ব্ৰেকফাষ্ট আছে সেই ব্ৰেকফাষ্টটো খাই আহোঁ খাই পেলাই আৰু লাহে লাহে গৈ থাকিম আৰু দিয়ক লগাই দিয়ক ব'লক ব্ৰেকফাষ্ট বা ক'ত আছে তলত আছে চাগে সিহঁতৰ আপুনিতো আৰু ক'তো লগ ধৰিবলৈ নাই কাকো ন তামিলনাডুৰ ৱেডাৰটো কালিৰ পৰা কিন্তু আমি কিন্তু ইমান গৰম পোৱা নাই অলপ পিছত ঠাণ্ডা বতাহ আছে বহুতেই ঠাণ্ডা সেইফালে আছে বুলি আমি বেলেগ ফালেহে গৈছিলোঁ কিমান ধুনীয়া ধুনীয়া বস্তু আহিছে মই ল'লোঁ এয়া উত্তাপম চাটনি কি চাটনি নাজানো অলপ অলপ আনি চাইছোঁ টেষ্ট কৰি এইটো কিবা মিঠা হ'ব আৰু এইটো চোলা এণ্ড ভাতৰা ইয়া পুৰি চোলা পুৰি আৰু এগ লৈ আহিছোঁ দুটা খাওঁ আৰু খাই আছে সিফালে ধুনীয়াকৈ সজাই থোৱা আছে আৰু আমি বেলেগ কেবিনত খাইছোঁ খাবলৈ টেষ্টি ন কিন্তু চাম্বৰটো বিৰাট টেষ্টি কিন্তু দেই মই কৰ্ণাটকতকৈ ভাল পাইছোঁ চাম্বৰটো খাই পেলাই উত্তাপমটো খাই চাওঁ বহুত অনিয়ন উত্তাপম ন বিৰাট টেষ্টি আৰু পাৰ্বিটো খুব ভাল পায় ন কেতিয়াবা খাই যে ঘৰৰ ডাইনিং টেবুলত যে মেট কৰা আছে একদম পূৰা খাই শেষ কৰি দিলোঁ কিন্তু কলপাতকেইখনো গোলকৈ কাটা একদম থালিখনৰ চাইজত কাটা আৰু তেওঁলোকে কৈছে সিহঁতে যেতিয়া দিয়ে নহয় আমাক এনেকৈ দিয়ে সিহঁতে আমাক এনেকৈ দিয়ে যেতিয়া আমি খাই পেলাই হ'ব নহয় হোৱাৰ পিছত আমি এনেকৈ আপোনাৰ বস্তুটো আমি গ্ৰহণ কৰিলোঁ বুলি কৈ পেলাই এনেকৈ থ'ব লাগে নিয়ম এইটো বোলে এনেকৈ থ'ব লাগে শিকাওঁ এতিয়া এয়া আমি হোটেল এৰি হোটেলৰ পৰা ওলাই আহিছোঁ মানুহজনো আহিলে কালি আমাৰ লগতে ঘূৰা মানুহজন আহি পেলাই অলপ কিবা কিবি ডিছকাছ কৰিলে আৰু আমি আৰু হোটেল এৰিলোঁ আৰু নামাকালখন ফেমাছ কাৰণ কণীৰ কাৰণে কণী ইয়াত বহুত প্ৰডাকশ্যন বহুত বেছি হয় সেইকাৰণে কণীৰ কাৰণে নামাকালখন বহুত ফেমাছ আৰু আমি ৰাতিপুৱা সময়ত ব্ৰেকফাষ্টত আমি সেইকাৰণে কণী খাবলৈ নাপাওঁ হৈছিলোঁ ধুনীয়া জেগা বহুত ধুনীয়া আপোনাৰ টায়াৰ্ডনেছটো গ'ল নে কালি বহুত গাড়ী চলালে নহয় 12 ঘণ্টাৰ ওপৰ গ'ল টায়াৰ্ডনেছ আৰু মোৰ হৈ গ'লে তুমি মই চলাই থাকিব পাৰোঁ ষ্টিয়াৰিঙত পাৰে বহুত চলাব পাৰে ইমান যে ধুনীয়া হৈছে সঁচাই দেই তামিলনাডুখন তাৰ পৰিৱেশটো যে ইমান ধুনীয়া নহয় ৰাস্তাৰ চাইডে খালি নিম গছ পুৰা হেৰিখন নামাকালখন নিম গছৰে ভৰি আছে কিন্তু ভাল লাগিলে জাৰ্ণিটো যিমান মজা লাগিলে চবতছে ভাল লাগিলে প্ৰাকৃতিক পৰিৱেশবোৰ ন ইমান ধুনীয়া একদম মানে গ্ৰীনাৰী আৰু ৰাস্তা মানে কেনেকুৱা স্মুথ গাড়ীৰ গাত বুলিবলৈ এটাও দেখা নাই এতিয়ালৈকে সেইকাৰণে ইমান দূৰ চলাব পাৰিলে স্মুথ ৰাস্তা চেলাম বুলি জেগাখিনিত বোলে আম খাবলৈ বিৰাট টেষ্টি হয় সেইকাৰণে আম টেষ্ট কৰিব দিলে আম টেষ্ট কৰিছোঁ কৈছে মই 2-3 কেজিমান লৈ লওঁ ঘৰলৈ বুলি সেই ছোৱালীজনী মোক আহি কৈ থৈছে ইউ লুক ছ' বিউটিফুল মেম বৰ মৰম লাগে আমি তাইৰ পৰা যামো লৈ পূৰা এইখন পূৰা অভয়াৰণ্য একদম পূৰা দুইটা চাইডে হাবি সেইকাৰণে মানে ইয়াতে হাতী পাৰ হয় ৰাস্তাত এলিফেণ্ট কৰিডৰ লিখা আছে জেগাই খাই হ'ব লাগে এখন আছে লোকেল চাহ পায় ইয়াতে আৰু বোলে তামিলনাডুৰ বোলে চাহ খাবলৈ বৰ টেষ্টি ন বিৰাট টেষ্টি কাগজত আহি গৈছে খাওক একদম
ইলাচি চিলাচি দি বনাই ন অলপ ব্ৰেক লাগেতো মাজে মাজে ব্ৰেক নহ'লে মানে ভাল নালাগে আৰু গাড়ী চলাইছিলে কিমান চলাব আৰু হয় নেকি আহি পালোহি সৰ্বনা ভৱন মাছৰুম বিৰিয়ানী ন মিল খাইছে মিলত প্ৰথমতে ৰুটিখন দিয়ে তাৰপিছত আহি পেলাই ৰুটিখন শেষ হ'লে ভাত দিয়ে হৈ গ'ল আমাৰ লাঞ্চ আমি গৈ আছোঁ ঘৰলৈ বুলি আহি আছে এইফালেহে গৈ আছে ইমান দীঘল এখন এখন গাড়ী লৈ লৈ যায় বা ফ্ৰেণ্ডছ এতিয়া আহি ঘৰ পালোহি এই ঘৰ সোমাইছোহে জাষ্ট মাত্ৰ ইমান যে ভাগৰ লাগিছে আজি আমাৰ গাড়ী চলাইছিলে অৱস্থা বেয়া আহিয়ে একদম কি জমনি লিমক মই এইখিনি পালোহি আহি পেলাই তাইক কৈছোঁ আমি এঘণ্টাৰ পিছত পামগৈ বুলি তাই আৰু হয় নেকি আমি ঠিক আছে বাৰু তুমি এঘণ্টাৰ পিছত আহিবা বুলি ক'লে কিন্তু মই একদম গাড়ীৰ পৰা নামি দৌৰি আহিছোঁ তাইক আহি পেলাই কলিং বেল বজাইছোঁ কলিং বেল তাই ওলাই মোক দেখি একদম আচৰিত ভয় খাই গ'ল তাই মোক দেখি একদম পূৰা ভয় খাই গ'ল তাৰপিছত আৰু বিৰাট জমিলে আৰু এতিয়া তাই খালি তাই মই এনেই ওলাইছো মই কথা পাতি আছো ফোনত ওলাই পেলাই আহি পেলাই গুগলত খুলিব ট্ৰাই কৰিলো পাৰিলে সুধিছে মাহঁত আহিছে নেকি কৈছোঁ নহয় আৰু এঘণ্টা লাগিব বুলি অ'কে তাৰপিছত আৰু লাইক মই গাড়ীখনত চাউণ্ড এবাৰ শুনিছিলোঁ মোৰ লাগিছিলে এবাৰ হ'ব পাৰে বুলি মই ভাবিছোঁ মাহঁত এঘণ্টা লাগিব বুলি কৈছে কাৰোবাৰ বেলেগৰ গাড়ী হ'ল ভাবি পেলাই গ'লো খুলিবলৈ অকণমান আন্ধাৰ ৰকে দৰ্জাখন আৰু আমাৰ সেই হেৰিখনত মা ভালকৈ লাইক দেখা পোৱা নাই পটককৈ মা হয় বুলি আৰু যোনটো চিয়ৰ মাইণ্ডেড হয় মই ভয় খালোঁ মোৰ ফ্ৰেণ্ড হয় বহু বুলি ভাবিছিলোঁ আহিছিলে আহিব কথা আছে মোৰ লগ তাইহে উঠাইছিলোঁ তাইক ছাৰপ্ৰাইজ দিলোঁ ইমান ভাল লাগিলে মোৰ নহয় তাইক ছাৰপ্ৰাইজ কৰি মই আচলতে ৰেকৰ্ড কৰিব লাগিছিলে ঠিক আছে এতিয়া তোমাৰ কাৰণে কি লৈ আহিছোঁ খোৱা বোৱা খাই লোৱা বিস্কিট আনিছোঁ কেক আনিছোঁ এইবোৰ আনিছোঁ আৰু ফ্ৰুটছবোৰ আনিছোঁ খাবা তাৰপিছত আজি ভিডিঅ'টো মই ইমানতে অন্ত পেলাইছোঁ ভিডিঅ'টো যদি চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই বাই টেক কেয়াৰ লাভ ইউ